এইফালে পথাৰৰ ফালে কি লগাইছে এয়াতো জলকীয়া গছ এইটো জলকীয়াও বেলেগ সেইটো বেলেগ আছিলে এয়া ডাংপতি আৰু এয়া হৈছে ডাংপতি গছো সেইদিনা গৰু সোমাই খালে অলপ আছে কিন্তু লাগিব গছ গছজোপা চেহেৰাটো ভালেই আছে অকল এটাই নহয় আৰু এটা বাঁহ পৰি আছে এয়া এইটো বৰ অকণমানি আছিলে বাঁহটো চাওকচোন এইটো চাগে গাঁঠিবলৈ লৈছিলে শেষ কৰিব নোৱাৰিলে গাঁঠি চাওকচোন আমাৰ ঘৰত মানে চবফালে চৰাই বাঁহে আৰু এইফালে মই গোলনেমুজোপা দেখাবলৈ আহিছিলোঁ ইয়াতো দুটা চৰাই বাঁহ আছে ইয়াততো চৰাই আছে নিচিনা লাগিছে দেই মোৰ দুটা বাঁহ আছে বহুত ধুনীয়াকৈ আছে বাঁহকেইটা ইহঁত থাকক ইয়াতে এজোপা নেমু গছ এয়া ইয়াতো দেখিছে ন তলফালে কিমান নেমু লাগি আছে আপোনালোকক নেমু লাগিলে মোক এটা কমেণ্ট কৰিব মই নেমু পঠাই দিম আপোনালোকৰ এড্ৰেছ দি দিব মোক হৈছে কুন্দুলি গছ কুন্দুলি পিছে বহুত খালোঁ এই গছজোপা মৰি গৈছে এতিয়া আৰু নাথাকিব চাগে বেছি দিন কুন্দুলি আৰু এইজোপা হৈছে আমাৰ ঘৰৰ চবতকৈ ডাঙৰ গোলনেমুজোপা এইজোপাত আৰু চবতছে বেছিকৈ লাগে গোলনেমু দেখিছে নহয় এয়া গোলনেমু আকৌ এইজোপাও বেলেগ এজোপা কাজি নেমু আমাৰ ঘৰত মানে নেমুৰ গছে জোখতকৈ বেছি নেকি দেখিছে নহয় আপোনালোকে আৰু এইফালে আমৰ গছ আছে আম পিছে এবাৰ বহুত কমকৈ ৰখিলে সেই বতাহ ধুমুহা দিলে যে আমৰ মানে ফুলবিলাক সৰি গ'ল কঁঠালো পিছে বহুত লাগিছে এবাৰ কোনোবাই যদি কঁঠাল খাই ভাল পায় মোক জনাব কমেণ্টত কঁঠালো পঠাই দিম মই এড্ৰেছ দিলে কাৰণ মই কঁঠাল খাই ইমান ভাল নাপাওঁ সেইকাৰণে পঠাই দিম আপোনালোকলৈ এজোপা বৰ দামী গছ লগাইছে ড্ৰেগন ফ্ৰুট কিন্তু আজিলৈকে একো দেখা নাই মই ফল ফুল একো নাই লগা এতিয়ালৈকে লাগিব চাগে ভৱিষ্যতে যদি লাগে আপোনালোকক মই দেখাম দেই ড্ৰেগন ফ্ৰুট তাৰ পাছত দেখি আছিলোঁ টুকুৰা চৰাইবিলাক এই বাঁহ সিহঁতৰ সেই ওপৰতো আছে তামোল গছত মই এতিয়াহে দেখি পাইছোঁ গোটেই বাৰীখন এপাক ঘূৰিলত সেইকাৰণে সিহঁত তাতো আছে ওপৰতে চৰাই আছেও ফোনটোৱে ফ'কাছ নকৰে ইমান দূৰলৈকে সিহঁতে কণী পাৰিছিলে নেকি টুকুৰা চৰাই কণী নেকি যদি চিনি পাই আপোনালোকে ক'বচোন তলত পৰি আছিলে বাকলিটো ফাৰ্ষ্ট এটাহে দেখিছিলোঁ এতিয়া দেখিছোঁ এটা গছৰ ওপৰত লাগি আছে মই ভালকৈ চাওঁ এইটো লাগি আছে নে ওপৰৰ পৰা সৰিয়ে পৰিলে তেনেকুৱা নিচিনাহে লাগিছে নাই এইটো সৰি পৰিয়ে লাগি আছে মই ওপৰতে থৈ দিলে সিহঁত আহিব পাৰে মই দুটা বাঁহ ইয়াতে লগাই থ'ম মই ভিতৰলৈ নিম বুলি ভাবিছিলোঁ নিনিও আৰু বাঁহকেইটা মই ইয়াতে ধুনীয়াকৈ থৈ গৈছোঁ সিহঁত যদি আহে ধুনীয়াকৈ থাকিব পাৰিব ইয়াতে থৈ গৈছোঁ আৰু এটা এইটো তলত ভৰাই দিওঁ আহিলে হয় আৰু অকণো এই তিনিটা বাঁহ আছে এতিয়া আৰু আজিলৈ মই আপোনালোকক আমাৰ পাচলি বাৰীখন দেখালোঁ আৰু মানে বেলেগ এটা ভিডিঅ'ত মই ফুলনি বাৰীখন দেখাম আৰু এইবিলাক দেখিছে নহয় আৰু ঢেৰ ফুল আছে মই চব দেখাম আপোনালোকক বাই বাই